আমি লেণ্ডশ্লাইড ভিক্টৰী BPF আকৌ হাগ্ৰামা মহিলাৰী BTCৰ চিফ হিচাপে দায়িত্ব লৈ কাম কৰিম। কাৰণৰ যিটো হপছ এণ্ড এছপাইৰেশ্যন যিবিলাক কথা প্ৰতিশ্ৰুতি তেখেতসকলে দিছিলে সেইবিলাক তেখেতসকল পূৰণ কৰিব পৰা নাই আৰু পূৰণ কৰাটো সম্ভৱ নহয়। UPPL অট'মেটিকেলি শূন্য হৈ যাব কাৰণ তেখেতসকলৰ যিটো ভাল এজেণ্ডা নাই। যোৱা 4 মাৰ্চ তাৰিখে আমাৰ বৰমাত যিটো কনভেনশ্যন হৈছিলে তাতে লোৱা হৈছে যে 40টা সমষ্টিত 40টা আমাৰ ৰেলী ফুড ৰেলী আৰু পাব্লিক মিটিং মানে জনজাগৰণ মিটিং য'ত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সকলোতে মানে চিফ গেষ্ট হিচাপে থাকি এই প্ৰগ্ৰামবিলাক আমাৰ চলি আহিছে আৰু আজিলৈকে আমাৰ 20টা ব্লকত 20টা মিটিং হৈ গ'ল তেনেকুৱা। বাকীকেইটা আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ ডেট হৈছে আৰু সেই হিচাপে আমি কৰি গৈ থাকিম। আমি জনাম আপোনালোকক তাৰিখবিলাক ঠিক হৈছে আমাৰ। সঁহাৰি যথেষ্ট সঁহাৰি মানে ৰাইজ মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু য'তে আমি আশা কৰাতকৈ বেছি মানুহ মানে সমাগম হৈছে আমাৰ ৰেলীবিলাখনত সেইটো আমাৰ কাৰণে অতি মানে ভাল কথা আৰু সেইটো। 2024ত 2খন লোকসভা নিৰ্বাচনত আমাৰ 2জন প্ৰাৰ্থী থাকিব আৰু 2জনে আমাৰ জিকিব আৰু 2025ত আমি লেণ্ডশ্লাইড ভিক্টৰী BPF আকৌ হাগ্ৰামা মহিলাৰী BTCৰ চিফ হিচাপে দায়িত্ব লৈ কাম কৰিম। UPPL অট'মেটিকেলি শূন্য হৈ যাব কাৰণ তেখেতসকলৰ যিটো ভাল এজেণ্ডা নাই। তেখেতসকল আজিলৈকে যিটো জনসাধাৰণৰ যিটো হপছ এণ্ড এছপাইৰেশ্যন যিবিলাক কথা প্ৰতিশ্ৰুতি তেখেতসকলে দিছিলে সেইবিলাক তেখেতসকল পূৰণ কৰিব পৰা নাই আৰু পূৰণ কৰাটো সম্ভৱ নহয়। 1 ভোট 1 জব সম্ভৱ নেকি এইটো? गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थाफा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थाफा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन। बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन। थाफा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव। बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।